সিদ্ধাৰ্থ এইবোৰ আল বাল কেইটামান মানুহৰ কাৰণে আপুনি গোটেই অসমৰ মানুহখিনিৰ লগত বেয়া নহ'ব, কাৰণ অসমৰ মানুহ আপুনি অসমৰ মানুহত ইয়াত আছে ইয়াত। তো হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টো মানে মই বিচনাৰ পৰাই আৰম্ভ কৰিছোঁ, মানে কি অলপ লেপটপৰ কিবা কিবি কাম কৰি আছিলোঁ। তো সেইটো কাৰণে ভাবিছোঁ আজি ঘৰতো কোনো নাই, মই ভাবিছোঁ সেইটো কাৰণে এটা ভিডিঅ' বনাওঁ। আৰু মানে চশমাযোৰ পিন্ধি আছোঁ, আপোনালোকে ঠাট্টা নকৰিব, মোৰ অলপ মানে চকু প্ৰব্লেম হৈ আছে গাইজ, সেইটো কাৰণে মই চশমাযোৰ পিন্ধি লৈছোঁ। তাৰপিছত ভিডিঅ'টো মানে কিহৰ ওপৰত হ'ব, কিয় বনালোঁ, মানে আপোনালোকক এইটো জেড কৈ আছোঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ কথাটো মানে এনেকুৱা, মই অলপ লেপটপত কাম কৰি আছিলোঁ, কাম কৰি থাকোঁতে মানে মই জুবিন দাৰ মানে গান মানে সৰুৰ পৰা শুনিছোঁ। আৰু মই বুলি নহয়, অসমৰ প্ৰত্যেকজন সৰু ল'ৰা ছোৱালী বুঢ়াৰ পৰা ডেকালৈকে মানে জুবিন দাৰ গান, মৃত্যু তিথিত হওক, বিয়া বাবি হওক, পাৰ্টিত হওক, তো মানে জুবিন দাৰ মানে আপোনাৰ সুখ দুখ চবতে জুবিন দাৰ গান মানে লাগিব। আৰু তো সেনেকুৱাই মই মানে গান শুনি আছিলোঁ বেকগ্ৰাউণ্ড মিউজিকত। মানে মোৰ এনেকুৱা লাগিল ন, মানে কি ক'ম, এটা গান শুনি আছিলোঁ, আইতাও আইতাও, মানে লাষ্টত তোমাৰ মৰম সনা হাঁহি ইচ, এইটো মানে যি মানে আপোনাৰ এটা সুৰ আপোনালোকে শুনিব না, ইয়াত পুৰা লাগি যাব গাইজ। তো গাইজ কওক, কোনে ক'ব যে জুবিন দা আমাৰ মাজৰ পৰা নাই। মানে এনেকুৱা হৈ গ'ল পৃথিৱী মানে শূন্য, মানে অসমখন একেবাৰে শূন্য হৈ গ'ল, যিটো মানে মাত মাতিবৰ কাৰণে আমাৰ মানুহ নাই, গম পাইছেনে? যেনেকৈ ঘৰৰ এটা মুৰব্বী নোহোৱা হৈ গ'লে মানে কেনেকুৱা লাগে আপোনালোকে জানে। সেই অসমত মানে মাত মাতা এজনে সিংহ আছিল, বাঘ আছিল, মানে সেইটো আছিল জুবিন দা। এতিয়া নাই, মানে মনটো বহুত বেয়া আমাৰ, মোৰ বুলিয়েই নহয়, অসমৰ প্ৰত্যেকজন ব্যক্তিৰ, বাহিৰৰ পৰা আদি কৰি মানুহজন নাই বুলি মানে কি কৰিব। আমি নিজকে মানে অসমীয়া বুলি ক'ব লাজ লগা হৈছে এতিয়া, জানেনে? তো গাইজ আমি অসমীয়া বুলি ক'বাক লাগি এইটো কাৰণে লাজ লাগছে, কাৰণ চাওক, যিজন ব্যক্তিয়ে আমাৰ অসমখনলৈকে ইমানখিনি কাম কৰি থৈ গ'ল, মানে ক'বৰ ভাষা নাই, আপোনালোকে নিজে জানে হা। এইটো ব্যক্তিৰ কিন্তু আজিলৈকে এটা ঘৰ বনাব নোৱাৰিলে তেখেতে। ইমান ডাঙৰ অসমৰ এটা ছিংগাৰ, তো ভাবক আপোনাৰ কিমান লাখ লাখ কোটি কোটি টকা থাকিব লাগিছিল, কিন্তু সেই ব্যক্তিয়ে লোন ল'ব লগা হৈছে এটা ঘৰ বনাবৰ কাৰণে। দুৰ্ভাগ্যৰ বিষয় এইটোৱে, ঘৰো বনালে তেখেতৰ কমপ্লিট নহ'লেই, কিন্তু মানুহজন আমাৰ পৰা আঁতৰি গ'ল। যিজন ব্যক্তিয়ে অসমৰ কাৰণে জান দি দিছিল অসমখন, কিন্তু আমি কি দিলোঁ, মানুহজন মৃত্যু হ'ল, দুদিনমান ৰাস্তাত হাল্লা কৰিলোঁ, কিবা কৰিলোঁ, তাৰপিছত চব মানুহ মানে স্তব্ধ হৈ গ'ল। কাৰণ ইলেকশ্যন আহি আছে ন বস্তুটো, ইলেকশ্যন প্ৰত্যেক বছৰে আহিব, প্ৰতি 5 বছৰৰ মূৰে মূৰে আহি থাকিব। আৰু মামাক মই কিন্তু চেলেক্ট কৰোঁ দেই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই একদম চেলেক্ট কৰোঁ, কাৰণ বহুত কাম কৰিছে, নকৰা নহয়, মই চেলেক্ট কৰোঁ তেখেতক। আগৰ গুৱাহাটী চাওক আৰু এতিয়াৰ গুৱাহাটী চাওক, আগৰ মানে ৰাস্তা ঘাটৰ পৰা আদি কৰি মানে কিমানখিনি সাহাৰ্য মানুহক সহায় কৰিছে, তাৰ কাৰণে মই চেলেক্ট কৰোঁ মামাক। মই বুলি নহয়, অসমৰ গোটেই অসমৰ প্ৰান্তৰ গোটেই মানুহে ভাল পায় আৰু ভাল পাব। আপুনি অকল অসমৰ মুখ্যমন্ত্ৰীয়ে নহয়, আপোনাক প্ৰধানমন্ত্ৰী কৰিব মানুহে, আমাৰ অসমৰ মানুহে জিকাব আপোনাক। তো সেইটো কাৰণে আপুনি অসমৰ মানুহখিনিৰ লগত বেয়া নহ'ব। মামা, আপোনাক মই মামা বুলি মাতিছোঁ, কিয় বেয়া নহ'ব? আপুনি গোটেই অসমৰ মানুহখিনিক কান্দোন, দুখ বুজক, চাওক, আপুনি ন্যায় দিবক লাগি চেষ্টা কৰক নহয়, ন্যায় দিয়ক। এই 4টা মানুহ, শ্যামকানু, সিদ্ধাৰ্থ, এইবোৰ আল বাল কেইটামান মানুহৰ কাৰণে আপুনি গোটেই অসমৰ মানুহখিনিৰ লগত বেয়া নহ'ব, কাৰণ আপুনি অসমৰ মানুহত ইয়াত আছে ইয়াত, গম পাইছে? এই 2-4টা লালুকাঞ্জী মানুহৰ কাৰণে আপুনি গোটেইখিনি মানুহত বেয়া নহ'ব। আপোনাক অসমৰ মুখ্যমন্ত্ৰী বুলি নহয়, আপোনাক প্ৰধানমন্ত্ৰী, তাৰ ওপৰত যদি কিবা আছে আমি নিম। আমাক আপুনি ন্যায় দি প্ৰতিজ্ঞা দিয়ক, আমি আপোনাক প্ৰতিজ্ঞা দিছোঁ, গোটেই মানুহে আপোনাক শিকায়।